জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা। নিজৰ ৰাস্তা নিজে তৈয়াৰ কৰি ল'ব পাৰিবা। আঁঠৰ দৰে নাইবা আনক উজ্জতি খুৱাবলৈ আটাইতকৈ ডাঙৰ গুৰু মন্ত্ৰটো হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব, হ'লে আপোনাক ধ্বংস কৰি দিব। কেৱল পইচাৰ পিছত দৌৰিলে মহান ব্যক্তি হৈ নাযায়। মহান ব্যক্তি হ'বলৈ হ'লে ডাঙৰ সপোন দেখিব লাগিব। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজ বাটতে বাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। যদি আপুনি বহু ডাঙৰ সফলতা বিচাৰিছে তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক। কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব। আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকোঁতে আপুনি এদিন ডাঙৰ সফলতা পাব। শিক্ষা সকলোতকৈ ভাল মিত্ৰ। এজন শিক্ষিত ব্যক্তিয়ে সকলো ঠাইতে সন্মান পায়। তোমাৰ জীৱনত যিমান সমস্যা আহিব সিমানেই তুমি সফলতা পাই গৈ থাকিবা। কাৰণ সকলো সমস্যাৰ লগত এটা সুযোগ লৈ আহে। কোনো ব্যক্তি অসফল নহয় যেতিয়া তেওঁ হাৰি যায়। অসফল তেতিয়া হয় যেতিয়া তেওঁ ভাবি লয় যে মই জিকিব নোৱাৰিম। মই সঠিক সিদ্ধান্ত লোৱাটো বিশ্বাস নকৰোঁ, তাতকৈ সিদ্ধান্ত লৈ সেই কামটো সঠিক কৰি দিওঁ। যিকোনো মানুহক বৰ্তমান পৰিস্থিতি দেখি তেওঁ ভৱিষ্যতলৈ উপহাস নকৰিব, কাৰণ সময়ৰ ইমান শক্তি আছে যে কয়লাৰ টুকুৰা এটা হীৰালৈ পৰিৱৰ্তন কৰিব পাৰি। জীৱনৰ যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়ে জয়লাভ নকৰে। কেতিয়াবা সেইজন জয়লাভ কৰে যিজনে ভাবে মই জয় হ'ব পাৰিম। সফলতাৰ আনন্দ ভোগ কৰাটো ভাল কথা, তাতকৈ জৰুৰী আপোনাৰ অসফলতাৰ পৰা জ্ঞান লোৱা। এজন ব্যক্তি অকলে জন্ম হয় আৰু অকলে মৃত্যুবৰণ কৰে। তেওঁ ভাল আৰু বেয়া কাৰ্য নিজে ভোগ কৰে আৰু তেওঁ অকলে স্বৰ্গ বা নৰকলৈ যাত্ৰা আৰম্ভ কৰে। কোনোবাই তেওঁক সুধিছিল, আপুনি ইমান ডাঙৰ, আপুনি ইমান জ্ঞানী, তথাপিও আপুনি তলত কিয় বহে? তেতিয়া তেওঁ এটা হাঁহি মাৰি কৈছিল, তলত বহা মানুহ কেতিয়াও উৰি নাযায়।